হেল্ল' বন্ধু বান্ধৱীসকল, বহুত দিনৰ পিছত এটা ব্লগ আজি আপোনালোকলৈ বুলি আগবঢ়াম। মানে মোৰ ইউটিউব চেনেলটো মানে কিবা এটা খেলি মেলি হৈ আছে অলপ। মানে আপোনালোক সকলোৱে গম পায় মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈ গ'ল, কাৰণ মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আৰু যি 4000 ৱাটচ টাইম লাগে সেইটো মোৰ কেতিয়াবাই কমপ্লিট হৈছিলে। আৰু মনিটাইজেশ্যনৰ যিখিনি কাম সেইখিনি চিন্ময়ে কৰি দিছিলে, সেইটো ধুনীয়াকৈ হৈ গ'ল। মোৰ চেনেলটো মনিটাইজেশ্যন হৈ আছে। তাৰপিছত ইউটিউবাৰসকললৈ এটা পিন আহে, সকলোৱে হয়তো জানি। সেই পিনটো মানে পাবৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনিও চিন্ময়ে কৰিছিলে। আৰু তিনিবাৰ বোলে চান্স থাকে কৰাৰ। মোৰ 3বাৰেই কৰা হৈ গ'ল, কিন্তু এতিয়ালৈকে এবাৰো মোৰ পিনটো আহি ঘৰ নাপালেহি। এক্সচেঞ্জৰ পৰা মানে যিটো পিন আহে, ক'ড আহে। গতিকে নাজানো কি খেলি মেলি হৈ আছে। সকলোখিনি ঠিকেই কৰিছে, ময়ো চাইছোঁ পিছত যিখিনি আইডেণ্টিটি লাগে, মানে ভেৰিফিকেশ্যনৰ সকলো কাম ঠিকে আছে। লগতে মোবাইল নম্বৰো দিয়া হৈছে, তথাপিও পিনটো নাহিলে। আৰু এতিয়া মানে কি হ'ল, ভিডিঅ'ত যিহেতু মনিটাইজেশ্যন হোৱাৰ পিছত এডছবিলাক আহে, গতিকে মোৰ এডছ অহাও বন্ধ হৈ গ'ল। আৰু মানে সেইটো কাৰণে মই চিন্তা কৰা নাই যে মোৰ এডছ অহা বন্ধ হ'ল, কাৰণ মই ইউটিউবৰ পৰা এতিয়ালৈকে 1 টকাও পোৱাই নাই। আৰু যদি পালোহেঁতেন আপোনালোকক নিশ্চয় জনালোহেঁতেন। গতিকে এডটোৰ লগত ইমান কথা নাই, কিন্তু এটা কাৰণে বেয়া লাগিছে যে পিনটো সকলোৰে আহেই, মোৰ কিয় অহা নাই বা। আৰু এতিয়া মানে কি হৈছে, এডছবিলাক অহা বন্ধ হৈ গৈছে, সেইটো কাৰণে অকণমান মানে বেয়া লাগি আছে। আৰু সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ, হোৱা নাই। এতিয়া মানে 5 তাৰিখলৈকে ডেট দিছে। যদি 5 তাৰিখৰ ভিতৰত নাহে, আকৌ কিবা ইমেইলৰ থ্ৰুৱেদি এনেকৈ কৰিব লাগিব। সেইখিনি মানে 5 তাৰিখৰ পিছতহে এতিয়া মই সেইখিনি কাম আকৌ কৰিব পাৰিম। মানে 5 তাৰিখলৈকে যদি মোৰ পিনটো নাহে তেতিয়া। এইবাৰ মানে 3 নম্বৰ বাৰ মানে হেৰি কৰা হৈছে, প্ৰচেছটো কৰা হৈছে। এইবাৰ যদি নাহে তেতিয়াহ'লে আকৌ কৰিব লাগিব, মানে ইমেইলৰ থ্ৰুৱেদি কৰিব লাগিব। ইমান এইবিলাক মই নাজানো, চিন্ময়ে কৰি দি আছে সকলো। ইউটিউব চেনেল খোলা পা আৰু মনিটাইজেশ্যনো সিও কৰি দিছে। গতিকে তাৰ পৰা একো ভুল হ'ব নালাগে। আপোনালোকে যদি কিবা জানে এই ক্ষেত্ৰত, মানে কিবা যদি ভুল মানে কিহত হ'ব পাৰে সেইটো বিষয়ে অকণমান জনাবচোন। কিবা যদি জানে আমাৰ তেতিয়া অকণমান সুবিধা হ'ব। বা ইমেইলৰ থ্ৰুৱেদিনো কেনেকৈ কি ভুল কৰিলে মানে নাহে, বা কেনেকৈ কৰিব লাগে সেইটো প্ৰচেছটো অকণমান কৈ দিবচোন যদি পাৰে। আৰু বহুত দিনৰ মূৰত এডছ যদিও অহা নাই, কোনো কথা নাই, মই 1 টকাও পোৱা নাই। গতিকে সেইটোলৈ দুখ নকৰোঁ, কাৰণ মই পইচাৰ কাৰণে ভিডিঅ' নবনাওঁ, আপোনালোক সকলোৱে জানে। সেইকাৰণে ভাবিছোঁ আজি এটা ব্লগ বনাওঁ। আৰু মীৰৰ মানে অকণমান গাটো অশান্তি হৈ আছিলে, যিহেতু বতৰ সলনি হৈছে। অকণমান পেটটো তাৰ মানে ইনফেকশ্যনৰ নিচিনাই পাইছোঁ। আৰু পেটটোত অকণমান মানে হাগনি টাইপ, ডায়েৰিয়াও নহয় ঠিক, মানে অকণমান পেটটোৰ তাৰ প্ৰব্লেম হৈ আছে। খুব মানে জোৰে জোৰে পাদি থাকে, এনেকুৱা গেছ টাইপৰ হৈছে। গতিকে এইকেইদিন মানে অকণমান সেই তাৰ লগতে ব্যস্ত আছোঁ, সময় নাপাওঁ তেনেকৈ। গতিকে আজি এটা মানে এতিয়া বৰ্তমান মই কাম কৰিবলৈ ওলাইছোঁ, সেইকাৰণে ভাবিছোঁ কামটো অকণমান আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। খুব ধুনীয়া এটা কামটো হৈছে এইটো, মানে দেখাইছোঁ ৰ'ব আপোনালোকক ভালকৈ। এইটো মই এটা এলবাম অনলাইন কৰিছিলোঁ, বেবীৰ এলবাম, মীৰৰ কাৰণেই আৰু। তো এইটো হৈছে এলবামটো প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ অকণমান। খুব ভাল লগা, মৰম লগা এলবাম। মোৰ খুব ভাল লাগিছিলে, ভাবিলোঁ মীৰৰ কিছুমান ফটো ইয়াতে ৰাখিব পাৰিম। তো সেইকাৰণে মই এই এলবামটো অৰ্ডাৰ কৰিছিলোঁ। কিন্তু মানে মীৰৰ ফটোখিনি মোৰ লগোৱা হোৱা নাই এতিয়ালৈকে। এয়া কেইখনমান ফটো লগোৱা আছে, কেতিয়া লগাইছিলোঁ ময়ে পাহৰিলোঁ। এইকেইখন ফটো হেৰিৰ ফটোকেইখন, মানে মীৰৰ বাৰ্থডেত যে লগাইছিলোঁ 1 পৰা 12 মান্থলৈকে, সেইকেইখন ফটোহে অকল ভণ্টিয়ে নে কোনে ইয়াত সোমোৱাই থৈ গ'ল। আৰু তাৰপিছত মানে 1 পৰা 12 মান্থলৈকে যিখিনি আমাক মানে দৰকাৰ আছিলে, বহুত আৰ্জেণ্ট আমি লগাবলৈ, সজাবলৈ, ডেক'ৰেশ্যন কৰিবলৈ। গতিকে সেইকাৰণে এইকেইখন উলিওৱা হ'ল। আৰু বাকী যিখিনি এয়া ফটো আছে দেখিছে, ঢেৰ উলিয়াই থোৱা আছে। এইখিনি মানে এতিয়াও লগোৱা হোৱা নাই, আৰু দিয়াও দেৰি হৈছিলে অকণমান, এইখিনি পিছত আহি পাইছে। সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁ। এইখন দেখিছেনে, মীৰৰ 1 মান্থত তুলিছিলোঁ, এইখন 2 মান্থত, আৰু এইখন 3 মান্থত। ইমান মৰম লগা। আৰু এইখন 4 মান্থত, যিদিনাখন আমাৰ এনিভাৰ্চেৰী আছিলে। তাৰপিছতে এইখন 5 মান্থত তুলিছিলোঁ, এইখন 6 মান্থত, তেনেকৈ এইখন 7 মান্থত, এইখন 8 মান্থত, এইখন 9 মান্থত,
আৰু বাকীকেইখন গায়েব হৈ আছে। 10খন ইয়াত লগোৱা হোৱা নাই নে লগোৱা হৈছিলে, খুলি নিলে নেকি কোনোবাই। আৰু এইখন 11খন আৰু এইখন 12খন। এতিয়া মই মানে এইখিনি ঠিক ঠাককৈ লগাব লাগিব আৰু বাকীবিলাক এয়া লগোৱাই হোৱা নাই। গতিকে এইখিনি আছে ফটো আমাৰ মিৰৰ। আইঅ' প্ৰথম ফটোখনেই একদম দেউতাক আৰু পুতেকৰ খুব ধুনীয়া এখন ফটো। দেখিছেনে? এনেকুৱাবিলাক মানে পিছত চাই সঁচাকৈ বহুত ভাল লাগে। এইখন একেবাৰে মিৰৰ এমাহ সম্পূৰ্ণ নহওঁতেই হ'বলা এইখন ফটো, হয়। আৰু তেনেকৈ আছে বহুত কেইখনেই আছে ফটো। এইখন এখন, আইঅ' টুপি চুপি পিন্ধি পূৰা একদম 1 বছৰৰ আগৰ ফটো হ'ব, কাৰণ যোৱাবাৰ ইয়াত ঠাণ্ডাতে হয় আৰু এইবাৰো ঠাণ্ডা আহি পালেহি। আৰু এইখন একদম মাকৰ লগত, আইঅ' সঁচাকৈ এইবিলাক ফটোবিলাক পিছত চাই বহুত ভাল লাগে। মই এনেই ওপৰে অকণমান দেখুৱাইছোঁ, গোটেইখিনি নেদেখুৱাওঁ আৰু। এয়া এনেকৈ ধৰণৰ ফটো মই ঢেৰ বনাই আনিলোঁ, কাৰণ পিছত মোবাইলৰ পৰা কি হয়, কোন সময়ত কেতিয়া হেৰাই যায় আমি কেতিয়াও ক'ব নোৱাৰোঁ। মোৰ তেনেকৈ মানে বহুত হেৰাই, আৰু লেপটপত আছে যদিও মই মানে বনাই থোৱাটো বেছি ভাল পালোঁ। এনেকৈ এলবাম এটা হ'লে ভাল লাগে। ইয়াৰ মিৰৰ ফাকুৱাৰ ফটো এইখন। এইখন চাওকচোন কি ধুনীয়া, একদম বিচনী লৈ আছে। এইখন চকু মেলেই খোৱা নাই। এইখন মিৰক জন্মাষ্টমীৰ দিনাখন কৃষ্ণ বনাইছিলোঁ, সেইখন ফটোখিনি লাগ খাই গৈছে। এইখন দেউতাক আৰু পুতেকৰ খুব ধুনীয়া ফটো। আইঅ' এইখনত একদম মানে কেলেণ্ডাৰত যে থাকে পোৱালিবিলাক, তেনেকুৱাই লাগিছে নহয়নে বাৰু দেখিবলৈ? এইখন একদম জন্মৰ দিনাখনৰে ফটো মিৰৰ, দেউতাকে তুলিছিলে এইখন ফটো। খুব ভাল পাওঁ মই এই ফটোখন। আৰু এয়াও 9 দিনমানৰ ফটো হ'ব মিৰৰ। এইখন এয়া যোৱাবাৰ ঠাণ্ডাৰ ফটো। এইখন মিৰৰ অন্নপ্ৰশনৰ ফটো এইখন। এয়াও সেই তেনেকেই তোলা। মই গোটেইখিনি দেখাই থকা নাই আৰু, আপোনালোক ব'ৰ হৈ যাব। এয়া বিহুত উঠিছিলোঁ যে মিৰে মই, সেয়া ফটো। এইখন মিৰৰ 3 মাহমানৰ ফটো। এইখনো সেই কৃষ্ণ ফটোখনেই। আৰু এইখনো সেয়া কিবা এটা মন্থতে এনেকৈ ফটো মাৰোঁতে তুলিছিলোঁ। এইখন এতিয়া মানে ফটোবিলাক একদম লাগ খাই গৈছে, বেয়াই হৈ যাব সোনকালে। সেইকাৰণে এলবামত ভৰাই দিব লাগে আৰু। এইখন মাহীয়েকৰ লগত, এইখন মিৰৰ অন্নপ্ৰশনৰ ফটো। এইখন মিৰৰ ককাকৰ লগত ফটো। এতিয়া ককাৰ অৱস্থা মানে ইমান ভাল নহয় আৰু, স্মৃতি হিচাপে থাকি যাব এইবিলাক, সেইকাৰণে বনাই ৰাখিছোঁ। যিহেতু পিছত চাবলেই লাগিব যে আজু ককা কোন আছিলেনো, কেনেকুৱা আছিলেনো, তেতিয়া কি দেখুৱাম, হয়নে নহয়? গতিকে এইখন ফটো সঁচাকৈ খুব মৰম লগা, একদম আজু ককাকৰ লগত মিৰ, মানে মোৰ মাৰ দেউতা হয়, মোৰ ককা মিৰৰ আজু ককা। গতিকে পিছত মিৰক এইবিলাক দেখুৱাবলৈ হ'ব যে এইজন তোমাৰ আজু ককা আছিলে। তাৰপিছতে এইখন মিৰৰ প্ৰথম ৱাকাৰ কিনা দিনাখনৰ ফটো। এইখন হস্পিটেলৰ ফটো। এইখন দেখি গম পাইছেই আৰু অৱস্থাটো। ইয়াত তেনেকৈ আছে আৰু, গোটেইখিনি দেখাই থাকিলে এতিয়া আপোনালোক ব'ৰ হৈ যাব। এইখন দেউতাকৰ লগত, এইখন আমি 3টা। এইখন মিৰৰ ঠাণ্ডা দিনৰে ফটো। এইখনো আমি 3টা। লাগ খাই গৈছোঁ ফটোবিলাক। এইটো মিৰ, এইয়া মিৰে প্ৰথম কণী খাইছিলে মোৰ এতিয়াও মনত আছে এইখন। গতিকে এই ফটোবিলাক মানে কি কৰোঁ, এতিয়া যিমানখিনি আঁতে আৰু এইটো এলবামটো বেছি ইমানখিনি নধৰিব চাগে। আৰু আমাৰ বিয়াৰ এলবাম এটাত খালী হৈ আছে অলপ পিষ্টা এনেকুৱা, তাত কিছুমান ভৰাই দিম আৰু, যিহেতু ভালকৈ ৰাখিবহে লাগে। গতিকে এইখিনিত যিমানখিনি ধৰে মানে এতিয়া সেইখিনি ভৰাই দিওঁ। এয়া আমাৰ গোটেই পৰিয়ালটো, দেউতা, মা, শাহুমা, মিষ্টাৰ, আৰু এইটো হৈছে ভাইটি, মানে মোৰ দেৱৰ, আৰু এইটো আমাৰ মিৰ। এইখন মিৰৰ বিহুৰ দিনাখন উঠোৱা এখন ফটো আছিলে। খুব ধুনীয়া লাগিছে ন ফটোখন? এয়া মোৰ কলিয়াবৰ মাৰ লগত মিৰ।
মানে বিয়াত যোনবিলাক এলবাম দিয়ে এনেকুৱা মেগাজিন টাইপৰ যে সেইবিলাক সাধাৰণতে বেয়া হৈ নাযায়, কিন্তু বাজেটটো অলপ বহুত বেছি পৰেগৈ, অলপ বেছিয়ে নহয় বহুত বেছি হৈ যায়, গতিকে ইমান মানে বাজেট নাই। আৰু এইবিলাক ফটো থাকে, বহুত দিন থাকে, কাৰণ আমাৰ আগৰ দিনৰ যিবিলাক মাহঁতে আমাক সৰুকালত তুলিছিলে সেইবিলাক যোনে যোনে ভালকৈ ৰাখিছে এতিয়াও কিন্তু আছে, একদম ধুনীয়া হয়, ধৰিব পৰা অৱস্থাত আছে। মোৰো বহুত কেইখন ফটো আছে, গতিকে ভালকৈ যদি ৰাখোঁ, ভালকৈ সযতনে যদি ৰাখোঁ, এইবিলাক ফটো বহুত দিন যাব। আৰু চেপটপততো থাকিবই বাৰু মোবাইলত, গতিকে এনেকেই ৰাখোঁ বুলি ভাবিছোঁ আৰু এলবামটোতে বৰ্তমান। আৰু পিছলৈ যদি পাৰোঁ তেতিয়া মেগাজিন টাইপ বনাই পেলাই ভালকৈ ৰাখিম, আৰু যেতিয়া পইচা পাতি অলপ বেছি হ'ব তেতিয়া সেইটো চিন্তা কৰিম, আৰু বৰ্তমান এনেকেই থওঁ আৰু। গতিকে কেনেকুৱা পালে জনাব। এলবামটো মই ফাৰ্ষ্টক্ৰাইৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আচ্ছা, 400 কিমান লৈছিলে, 400 নে 500 এনেকুৱাই কিবা লৈছিলে। সঁচাকৈ খুব ধুনীয়া মানে ডিজাইনটো দেখিবলৈ। ইয়াত দেখিছেনে এলবাম, ফটো এলবাম লিখা আছে, ইয়াত দুগদানি এটা আছে, বেবী লভ, এনেকৈ বেবীৰ হেৰি দিয়া আছে, মানে যোনে দেখে গম পাবই আৰু যে এইটো এলবামত বেবীৰ ফটো আছে বুলি। আৰু এইটো এটা বাকচ আহিছিলে লগতে। এনেই অকণমান ফটোকেইখন দেখুৱালোঁ আপোনালোকক, ওপৰে ওপৰে দেখুৱাইছোঁ বাৰু। 180খনমান ফটো আছে, যদি গোটেইখিনি দেখাই থাকোঁ আপোনালোকে ভিডিঅ' চোৱাই বন্ধ কৰি দিব আধাতে, গতিকে গোটেইকেইখন দেখুৱাই থকা নাই আৰু। ফটোকেইখন কেনেকুৱা পালে জনাব। আৰু মানে এতিয়া মানে মিৰ ৰুমত নাই, আৰু মিৰৰ আগত যদি মই এইবিলাক উলিয়াওঁ, সি যদি দেখে ইয়াৰ ফটো এখনো নাথাকিব, সি ডাঙৰ হৈ এয়া একো নেদেখে আৰু চব ফালি চিৰি চেচ কৰিব। সি এতিয়া বাহিৰত আছে, গতিকে মই পটাপট মানে কামকেইটা কৰি লওঁ, মানে এইখিনি ভৰাই লওঁ যিমানখিনি আতে, আৰু আপোনালোকক সেইকাৰণে দেখুৱালোঁ অকণমান, কেনেকুৱা পালে জনাব। আৰু মীৰক বহুত দিন দেখুওৱা হোৱা নাই আপোনালোকক, সকলোৱে চাব বিচাৰি থাকে মীৰক। আজি ভাবিছোঁ অকণমান দেখুৱাম বুলি, আৰু মই পটাপট কামকেইটা কৰি লওঁ, তাৰপিছত তাক লৈ আহিম আৰু আপোনালোকক দেখুৱাম। মীৰ যিহেতু এতিয়া এটা জেগাতে শান্তিপূৰ্ণভাৱে একদমেই নাথাকে, গতিকে বিচনাত যদি তাক ৰাখিবলৈ হয় আমি এনেকেই খেলি কৰি এনেকৈ থাকিয়েই সি ভাল পায়, নহ'লে সি গোটেই ঘৰটোত খোজকাঢ়িয়ে ফুৰে, তাক ধৰি ৰাখিবলৈ তেনেকৈ নোৱাৰি আৰু এতিয়া। এতিয়া কি কৰিম, এতিয়া শুবা নে? বহুত খেলিলো, এতিয়া শুবা। হ'ব কি কৰিম, বৰঘৰ মেকুৰী নে? কৰিম এইটো কৰিম ন? নুশুৱে দেখিছে? আমাৰ মীৰৰ টোপনি নাই। আৰু কি কৰিম, বৰঘৰটো আকৌ কৰি দিওঁ নি? কুক কৰিম, কুক কুক কুক। চাইকেলমেন, চাইকেলমেন দেই। চাইকেল মাৰো সোনানি চাইকেল মা, চাইকেল মাৰো সোনানি চাইকেল মা। কুক। হ'ব দে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আমাৰ মীৰৰ এতিয়া টোপনি ধৰিছে, তাক শুৱাব লাগিব। এইটো শুই আছে। হা টোপনি আহিছে? মই হুলচন্দি গাই দিম ন এতিয়া? মই এতিয়া হুলচন্দি বাছ গাব লাগিব, আৰু আমাৰ মী শুব ন?
শুই থাকা দেই গুড নাইট গুড নাইট বাই বাই দি দিয়াচোন চবকে বাই বাই দি দিয়া বাই বাই তোমাৰ তাও দি দিয়া মোক নহয় তাত দি দিয়া মোবাইলত হ'ব বাৰু দিয়া মোক দিয়া মইতো এতিয়া তুমি কেনেকৈ শুবা মাৰ কোচত কেনেকৈ শুবা দেখুৱাই দিয়া এনেকৈ শুব এতিয়া গতিকে পুনৰ লগ পাম সকলোকে অন্য এটি নতুন ভিডিঅ' লৈ আজিলৈ বাই বাই